আজি মই পাঠ কৰিবলৈ ওলাইছোঁ ঢেকীয়াজুলিৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰুণজুন নাথৰ এক হৃদয়স্পৰ্শী কাহিনী উদিত সূৰ্য। হস্পিটেলৰ ৱেইটিং ৰুমৰ চকীখনত বহি বৰ অস্থিৰভাৱে সময়বোৰ কটাইছে ৰূপাই। এই সময়খিনিত কোনোবা এজন সংগীৰ অভাৱ বৰকৈ অনুভৱ কৰিছে তাই। এজন আপোন মানুহ অহাৰ অপেক্ষাত বৰ অসহায়ভাৱে বহি আছে তাই। কিয় জানো মনলৈচোন ভাল ইতিবাচক চিন্তাবোৰ নহাই হ'ল আজিকালি। নেতিবাচক চিন্তাৰে জুমুৰি দি ধৰা এই সংকটৰ সময়ত নিজৰ দুখৰ ভাগ আনক দিবলৈ কোনোৱেই নাই আজি অৰূপাৰ কাষত। মনৰ দুখবোৰ আনক বিলাই দিবলৈ আপোন মানুহটো বাদেই এজন চিনাকী মানুহো তেওঁ দেখা নাই। জীয়েক বিদিশাৰ 10 বছৰ বয়সতে স্বামীহাৰা হোৱা অৰূপাই তাইৰ সৰু সংসাৰখন চাকৰিটো থকাৰ বাবে কোনো অভাৱ নোহোৱাকৈ চলাই লৈ যাব পাৰিছিল। নিজৰ চহৰখনতে থকা কলেজ এখনৰ অধ্যাপিকা অৰূপাই সৰুৰে পৰা জীয়েককো সুসংস্কাৰেৰে শিক্ষিত কৰি 2 বছৰৰ আগতে জীয়েকে বিচৰাৰ ধৰণেৰে সুজিতৰ লগত বিয়াখন পাতি দি মাতৃ হিচাপে এটা ডাঙৰ দায়িত্বৰ পৰা অব্যাহতি ল'লে। জীয়েক বিদিশাৰ বাবে আজিৰ যুগত সুজিতক এজন অতি ভাল দায়িত্বশীল উপযুক্ত স্বামী বুলিব পাৰি। সুজিতক নিজৰ জোঁৱাই হিচাপে পাই অৰূপাও অত্যন্ত সুখী। এটা আগশাৰীৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ অভিযন্তা সুজিতৰো মাকৰ বাহিৰে সংসাৰত আন কোনোৱেই নাই। আপোনাক ডাক্তৰণী বাইদেৱে মাতিছে। মাতটো শুনি অৰূপা চক খাই গ'ল। অকলশৰীয়া অনুভৱ কৰি ইমান সময়ে নিজৰ অতীত জীৱনটো ৰোমন্থন কৰি থকা অৰূপাই মূৰ দাঙি চাই সন্মুখত এগৰাকী নাৰ্ছ থিয় হৈ থকা দেখিলে। নাৰ্ছগৰাকীয়ে আকৌ ক'লে, আপোনাক বাইদেৱে সোনকালে মাতিছে, আহক। নাৰ্ছগৰাকীৰ পিছে পিছে অৰূপা খৰখেদাকৈ ডাক্তৰণীৰ ৰুমত সোমালগৈ। অৰূপাক দেখি লেডি ডক্তৰগৰাকীয়ে হাতেৰে সন্মুখৰ চকীখনত বহিবলৈ ইংগিত দিলে আৰু 2খন হাত টেবুলৰ ওপৰত ৰাখি অৰূপাক ক'লে, চাওক বাইদেউ, আপোনাৰ ছোৱালী বিদিশাৰ অস্ত্ৰোপচাৰ কৰাৰ বাহিৰে মোৰ কোনো উপায় নাই। আপুনিতো জানেই আপোনাৰ ছোৱালীৰ গৰ্ভত 2টা সন্তান আছে আৰু যিহেতু তেখেতৰ স্বামীও এতিয়ালৈকে আহি নাপালে, গতিকে আপুনি এই চাৰ্জিকেল কনচেণ্ট ফৰ্মখনত এটা চহী কৰিব লাগিব। এইবুলি লেডি ডক্তৰগৰাকীয়ে অৰূপালৈ এখন কাগজ আগবঢ়াই দিলে। কাগজখন হাতত লৈ অৰূপা থকথককৈ কঁপিবলৈ ধৰিলে। কাগজখনত চহীটো কৰিবলৈ অৰূপাৰ বহুত সময় লাগিল। কোনোমতে চহীটো কৰি অৰূপা ডক্তৰৰ ৰুমৰ পৰা ওলাই আহিল। বাহিৰত 2-4জন আপোন মানুহ দেখি তাই কিছু সকাহ পালে যদিও তাই সহজ হ'ব নোৱাৰিলে। তাইৰ মনটো অস্থিৰ হৈ পৰিল। এই মুহূৰ্তত তাই জোঁৱায়েক সুজিতৰ অভাৱ বাৰুকৈ অনুভৱ কৰিলে। 2 দিনৰ আগতে বৰ জৰুৰী কাম থকাৰ বাবে সুজিত ডিব্ৰুগড়লৈ যাবলগীয়া হৈছিল। যিহেতু আৰু এসপ্তাহৰ পিছতহে ডক্তৰে বিদিশাক হস্পিটেললৈ মাতিছে, সেয়েহে বিশেষ চিন্তা নকৰি পিছদিনাই ঘূৰি আহিব বুলি কৈ সুজিতে বিদিশাক অৰূপাৰ কাষতে থৈ গৈছিল। যোৱাৰ সময়ত সুজিতে শাহুৱেকক কৈ গৈছিল, মা, মই ঘূৰি আহোঁতে যোৰহাটত সোমাই মোৰ মাকো লগত লৈ আহিম। আপুনি চিন্তা নকৰিব, অহাকালি সন্ধ্যা মই এইখিনি সময়তে পাই যামহি। সুজিত যোৱাৰ দিনাই আবেলি বিদিশাৰ গা বেয়া কৰাত অৰূপাই লৰালৰিকৈ বিদিশাক আনি হস্পিটেল পোৱালেহি। হস্পিটেলত জীয়েকক ভৰ্তি কৰিয়ে অৰূপাই সুজিতক খবৰটো দিলে আৰু মনে মনে ঈশ্বৰক প্ৰাৰ্থনা কৰিলে সন্তান জন্ম হোৱাৰ আগতেই যেন সুজিত আহি পায়হি। পুৱা 4মান বজাতে সুজিতৰ ফোন আহিল। সি অৰূপাক ক'লে, মা, আপুনি চিন্তা নকৰিব, মা আৰু মই আহি আছোঁ। সুজিতৰ মাতটো শুনি অৰূপাৰ কিছু সকাহ লাগিল। তাই বুলি শলাগিলে যদিও মনে মনে চিন্তা কৰিলে, ইতিমধ্যে চহী লোৱা হ'ল যেতিয়া বিদিশাক চাগে সুজিত আহি পোৱাৰ আগতেও অপাৰেশ্যন থিয়েটাৰত সোমোৱাব। ডাক্তৰে দেৰি কৰিব বিচৰা নাই। অপাৰেশ্যন থিয়েটাৰৰ বাহিৰত অৰূপাৰ লগতে নিজৰ মানুহবোৰ অতি উৎকণ্ঠাৰে ৰৈ থাকিল। কিছু সময়ৰ পিছত অতিৰ দুৱাৰ খোল খালে আৰু এগৰাকী নাৰ্ছ আহি জনালেহি, ভাল খবৰ, আপোনালোকৰ ছোৱালীৰ 2টি যমজ ল'ৰা জন্ম হৈছে। বৰ্তমান চিন্তাৰ কোনো কাৰণ নাই, মাক আৰু সন্তান তিনিও ভালে আছে। অলপ সময়ৰ পিছতে অতিৰ পৰা কেবিনলৈ অনা হ'ব তেওঁলোকক আৰু তেতিয়া আপোনালোকে লগ কৰিব পাৰিব। নাৰ্ছগৰাকীৰ কথা শুনি অৰূপাৰ মাথাৰ ওপৰৰ পৰা যেন এটা শিলৰ বোজাহে আঁতৰি গ'ল। তাই এটা স্বস্তিৰ নিশ্বাস পেলালে আৰু সুজিতকে ভাল খবৰটো দিওঁ বুলি লৰালৰিকৈ ফোনটো হাতত তুলি ল'লে। কেইবাবাৰো ফোন কৰি সুজিতক ফোনত নোপোৱাত এইবাৰ অৰূপাই সুজিতৰ মাক বিয়নীয়েকৰ ফোনত ফোন লগালে। নাই, বিয়নীয়েকেওচোন ফোনটো নধৰিলে।
কিছু সময়ৰ পিছতে অৰূপাৰ ফোনটো বাজি উঠিল। সুজিতৰ ফোন। তাই খপঝপকৈ ফোনটো ধৰি আনন্দতে চিঞৰি উঠিল, সুজিত, কংগ্ৰেচুলেশ্যনছ, তুমি 2টা ল'ৰাৰ বাপেকি হ'লা। কিন্তু সিফালৰ পৰা সুজিতৰ সলনি এটা অচিনাকি কণ্ঠস্বৰহে শুনিবলৈ পালে অৰূপাই। অচিনাকি কণ্ঠস্বৰে সিফালৰ পৰা অৰূপাক সুধিলে, আপুনি কোন বাৰু? অৰূপা কিছু আচৰিত হ'ল। তথাপিতো নিজৰ পৰিচয় দিয়াত সিফালৰ অচিনাকি কণ্ঠস্বৰে আকৌ অৰূপাক প্ৰশ্ন কৰিলে, মিষ্টাৰ সুজিত হাজৰিকাৰ লগত আপোনাৰ কি সম্পৰ্ক? অৰূপাই লাহেকে ক'লে, সুজিত মোৰ জোঁৱাই। অৰূপাই মানুহজনক প্ৰশ্ন কৰিলে, আপুনি কোন? সুজিতৰ ফোনটো কেনেকৈ আপোনাৰ হাতলৈ আহিল? ফোনটো সুজিতক দিয়কচোন। অৰূপাৰ উত্তৰ শুনাৰ লগে লগে সিফালৰ কণ্ঠস্বৰে ক'লে, মই বোকাখাট থানাৰ অচি মহেন্দ্ৰ গগৈয়ে কৈছোঁ। অচি গগৈয়ে অৰূপাক যিখিনি কথা ক'লে আটাইখিনি কথা সম্পূৰ্ণকৈ শুনাৰ সাহস অৰূপাৰ নহ'ল। হঠাতে যেন তাইৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ পৰিল। বহুতো মানুহৰ গুণগুণকৈ কথা পতাৰ শব্দত সাৰ পাই অৰূপাই লাহেকৈ চকুজুৰি মেলি চালে। তাই দেখিলে বহুত কেইযোৰ চকুৱে অতি উৎকণ্ঠাৰে যেন তাইৰ মুখলৈ চাই আছে। আচলতে অচি মহেন্দ্ৰ গগৈৰ কথাখিনি শুনাৰ লগে লগে অৰূপা অচেতন হৈ বাগৰি পৰিছিল। প্ৰায় 1 ঘণ্টামান তাই এনেদৰে শুই আছিল। অৰূপাৰ চেতনা অহা দেখি কিছু সময়ৰ আগতে অপাৰেশ্যন হৈ উঠা বিদিশাই বিচনাৰ পৰাই লাহেকৈ মূৰটো ঘূৰাই মাকলৈ চাই ক'লে, মা, উঠাচোন, কিবা এটা খাই লোৱা। যোৱাকালিৰ পৰা তুমি টেনশ্যনতে একোৱে খোৱা নাই, সেইকাৰণে দুৰ্বল হৈ মাথা ঘূৰা গৈছে চাগে। অৰূপাই হস্পিটেলৰ বিচনাত শুই শুই মাকলৈ চাই কথা কৈ থকা বিদিশালৈ কিছু সময় একেথৰে চাই থাকিল। বিদিশাৰ কাষৰ দুখন সৰু সৰু বিচনাত সুজিত আৰু বিদিশাৰ প্ৰেমৰ চিন দুটি নিষ্পাপ দেৱশিশু শুই আছে। অৰূপাৰ কলিজাটো ধৰফৰাই উঠিল। তাই জীয়েকক কেনেকৈ কোন সতেৰে ক'ব যে সিহঁতৰ সন্তানৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি থকা, সিহঁতৰ আগমনৰ আগতেই সিহঁতক লৈ সপোন ৰচা তাইৰ প্ৰতি সুজিতক সিহঁতৰ সন্তানে আৰু কেতিয়াও দেউতা বুলি মাতিব নাপাব। অৰূপাই বিদিশাক কেনেকৈ এই খবৰটো দিব যে সুজিতে চলাই অহা গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষৰ এজোপা ডাঙৰ গছত খুন্দা মৰাৰ ফলত মাক আৰু পুতেক দুয়োৰে থিতাতে মৃত্যু হৈছে। অচেতন হৈ পৰোঁতে অৰূপাৰ হাতৰ পৰা খহি পৰা ফোনটোত অচি গগৈয়ে কৈ থকা কথাবোৰ কাষত থিয় হৈ থকা মানুহখিনিও শুনা পাইছিল। গতিকে মাক জীয়েকৰ মুখ দুখন দেখি তেওঁলোককো শোকে খুন্দা মাৰি ধৰিছিল। তেওঁলোক এজন এজনকৈ হস্পিটেলৰ কেবিনৰ পৰা ওলাই গৈছিল। অৰূপাৰ বুকুখন হাহাকাৰ কৰি উঠিল। তাইৰ এনে লাগিল যেন তাই চিঞৰি চিঞৰি কান্দি উঠিব। কিন্তু নাই, কোনো পধ্যেই এই মুহূৰ্তত জীয়েকক এই বেয়া খবৰটো তাই জানিবলৈ দিব নোৱাৰে। তাই নাকান্দে। বুকুত এচটা শিল ৰাখি ধৈৰ্যৰ বান্ধটো আৰু অলপ টানকৈ বান্ধি তাই দৃঢ় প্ৰতিজ্ঞ হ'ল, তাই পাৰিব। তাই অকলেই জীয়েকক ডাঙৰ কৰিছে, গতিকে তাই আৰু জীয়েক মিলি নাতি দুটা কিয় ডাঙৰ কৰিব নোৱাৰিব? তাইৰ আকাশীলতাহেন জীয়েকক বদগছ হ'ব শিকাব। তাই পাৰিব লাগিব। অৰূপাই বিচনাত শুই থকা নাতি দুটালৈ চালে। সিহঁত দুটাৰ মুখ দুখনি উজ্জ্বলি আছে, যেন ডাৱৰ ফালি জিলিকি উঠা উদিত সূৰ্যহে।